বিটিআৰত চৰকাৰ গঠনৰ দিশে হাগ্ৰামা মহিলাৰী মেজিক নম্বৰ অতিক্ৰম কৰি ২৭খন আসনত জয় বিপিএফৰ পুনৰ বিটিচিৰ চিফ হ'ব হাগ্ৰামা মহিলাৰী নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে বিপিএফৰ বৃহৎ জয়ৰ নিচান বিজয়ী হৈয়েই হাগ্ৰামা মহিলাৰীৰ ঘোষণা বিটিআৰত নচলিব কোনো উচ্ছেদ মুছলমান হ'লেও বিটিচিত নচলিব উচ্ছেদ হাগ্ৰামা মহিলাৰীৰ দৃঢ় স্থিতি সকলো লোককেই দিয়া হ'ব ভূমিৰ পট্টা অহা 2026 বিধানসভাৰ নিৰ্বাচনৰ আগজাননী নেকি এয়া বিজেপিৰ বাবে বড়ভূমিত বিধ্বস্ত হ'ল ভাৰতীয় জনতা পাৰ্টি ব্যাপক প্ৰচাৰৰ পিছতো বিটিচি নিৰ্বাচনত মাত্ৰ 5খন আসনতে তমকি থাকিল বিজেপি হাগ্ৰামা মহিলাৰীৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হাগ্ৰামা মহিলাৰীৰ বিজয় মানেই বিজেপিৰ বিজয় বিটিআৰৰ 40খন আসনেই এনডিএৰ দখলত এই কথা মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইফালে ৰিহন দৈমাৰী হ'ব বিটিআৰৰ ডিপুটি চিএম বড়ভূমিত সলনি হ'ব মিনি সচিবালয় ঘোষণা হাগ্ৰামা মহিলাৰীৰ বড়োলেণ্ডৰ স্বাৰ্থত বিপিএফৰ কাম কাজত সমৰ্থন দিব প্ৰাক্তন চিফ প্ৰমোদ বড়োৱে অৰ্ধশতকৰ পৰা বঞ্চিত হ'ল শুকুৰ আলী 3 নং শ্ৰীৰামপুৰ পৰিষদীয় সমষ্টিত মুঠ 48টা ভোট লাভ কৰিলে শুকুৰ আলীয়ে জুবিনক ন্যায় দিব নোৱাৰিলে 2026 চনত আমাক ভোট দিব নালাগে এই কথা মন্তব্য কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে মুখ্যমন্ত্ৰীয়ে ক'লে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বহুত আগবাঢ়িছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মালৈ জাৰি লুকআউট নোটিছ ইফালে জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত 3জনক আজি CID-লৈ তলব শেখৰজ্যোতি গোস্বামী নিশিতা গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক তলব পুৱা 11 বজাত CIDৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ নিৰ্দেশ তিনিওজনক অতি শীঘ্ৰে MILত সন্নিৱিষ্ট হ'ব জুবিন গাৰ্গৰ জীৱনৰ পাঠ্যক্ৰম 14টা ভাষাত সন্নিৱিষ্ট হ'ব এই পাঠ্যক্ৰম বিদ্যালয় শিক্ষা পৰিষদে আৰম্ভ কৰিছে পৰিকল্পনা অহা 10 অক্টোবৰত ঘোষণা কৰা হ'ব তৃতীয় বৰ্গৰ ADREৰ ফলাফল 15 অক্টোবৰত ঘোষণা কৰা হ'ব চতুৰ্থ বৰ্গৰ ADREৰ ফলাফল SI পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব 10 অক্টোবৰত নৱেম্বৰ মাহত নিযুক্তি দিয়া হ'ব এইসমূহ চাকৰিত এই কথা ঘোষণা কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে এইখন অসমক আমি ভাৰতৰ শ্ৰেষ্ঠতম ৰাজ্য কৰিব লাগিব অসমখনক নেপাল কৰিবলৈ চেষ্টা নকৰিব হিংসাই কেতিয়াও ন্যায় দিব নোৱাৰে মুখ্যমন্ত্ৰীৰ এই মন্তব্য মহানগৰীৰ বেটাপাৰাৰ বন বিভাগৰ অভিযানত এটা ব্যক্তিগত দুৰ্গা মন্দিৰত অভিযান বন বিভাগৰ অভিযানত জব্দ বাঘৰ ছাল হৰিণাৰ ছাল গড়ৰ খৰ্গ ওজন পৰিমাণে ধন জব্দ কৰে বন বিভাগৰ এই দলটোৱে তেন্তে বন্ধুসকল আজিৰ বিগ ব্ৰেকিং নিউজ এইকেইটাই যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটাকৈ লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিব ধন্যবাদ